চেলিব্ৰিটি আগতে আছিলে বলিউড হলিউড জলিউড কিবা কিবি চেলিব্ৰিটি মানে ডাঙৰ ডাঙৰ যিবিলাক ছুপাৰষ্টাৰ বা ফিল্ম কৰে বা গান চান শ্বুটিং কৰে সেইবিলাকক ধৰি লওক এক প্ৰকাৰ চেলিব্ৰিটি বুলি ক'ব পৰা যায় কিন্তু আজিকালি না এই পলিটিচিয়ানবিলাকো মানে এক প্ৰকাৰ চেলিব্ৰিটিতকৈ কম নহয় ক'ৰবাত খোজকাঢ়ি যাওঁতেও ভিডিঅ' বনাব এই এডিটৰ তুমি জেলত ভৰাব মন নেকি ইটো ভিডিঅ' লগা হেই মানে কেতিয়াবা ৰাস্তাই যোৱা ভিডিঅ' কেতিয়াবা এনেই ভিডিঅ' কেতিয়াবা চুৱেক খোজকাঢ়া ভিডিঅ' কেতিয়াবা আকৌ এটকাত আকৌ অসমৰ মানুহে ফ্ৰী চাউল পোৱা ভিডিঅ' সকলোৱে ফ্ৰী চাউল পায় এতিয়া অসমৰ সকলোৱে ফ্ৰী চাউল পায় আমি মানে এটা কথা ধৰিব পৰা নাই আমি চালা অসমত আছোঁ নে ক'ত আছোঁ কাৰণ আমি মানে 40-50 টকা তলত চাউলে বিচাৰি নাপায় এই 2-3 টকা চাউল মানে পায় ক'ত মানে পীযুষ ডাঙৰীয়াই মানে আমাৰ অসমৰ গোটেইখিনি মানুহক যে ফ্ৰী 2-3 টকাত যে চাউল দিয়া কথা কৈছে সেই লোকেশ্যনটো আছে ক'ত মানে ময়ো যাব লাগে মানে 60-70 কেজি উঠাই নাই মানে ইয়াত বিজনেছ কৰিম সিহঁতে 50 টকাত বেছে মই 20 টকা মানে বেছি এটলিষ্ট 27 টকামান মোৰ প্ৰফিট হ'ব ন এড্ৰেছটো কৰিছে মোক দিবচোন হোৱাটছএপ কৰি নাম্বাৰটো মই কমেণ্ট বক্সত দি দিম গৈছে নাক ভাঙি দিম মুখো ভাঙি দিম আৰে মই কি ক'লো মই চাউলহে খুজিছোঁ গৈছে নাক ভাঙি দিম আৰে ধেমালি কৈছোঁ দিয়ক মই চাউল আনি বিজনেছ নকৰোঁ মই ইমান পাগলা নহয় ৰিচেণ্টলি আমাৰ মামাই এই অসমৰ এখন ডিষ্ট্ৰিক্টৰ নাম আছিল কৰিমগঞ্জ তাত কৰিম থকাৰ কাৰণে নামটো হেনো চেঞ্জ কৰি দিলে কিবা শ্ৰীভূমি ৰাখিছে এই সেইটো লজ্জিকতো আমাৰ অসমীয়া নামটোতো একচেপ্ট কৰিব নোৱাৰিম ন তাত অসমৰ লগত ডাইৰেক্ট মিয়া বুলিতো লাগি আছে আমি মিয়াটো কেনেকৈ একচেপ্ট কৰিব পাৰিম সেইটো সলাই দিব লাগিছিল হিচাপমতে মানে আপুনি যদি মুছলমানসকলৰ প্ৰতি ইমানেই যদি আপোনাৰ ক্ষোভ আছে তেন্তে সেই মিয়ানীকেইজনীৰ প্ৰতি মানে ইমান আৱেগিক হৈ 3 তালাক কেলৈ বন্ধ কৰিছিল মিয়ানীকেইজনীৰ প্ৰতি আৰু এটা কথা এইবিলাকৰ মাজত ভোট বিচাৰি কেলৈ যায় লাজ চৰম নাই আপোনাৰ অকণো तुम्हें शर्म है कुछ शर्म आया है বাই দ্য ৱে আপুনি যদি অসমীয়া নামটো চেঞ্জ কৰে তাৰ বিপৰীতে মানে ৰাখিব কি গৈছে নাক ভাঙি দিম এই ৰ'ব আপোনাৰ মানে তেল বেছি আছে আপোনাৰ ভিডিঅ' লগাইছোঁ ৰ'ব তাতোতকৈ ডাঙৰ হয়তো আজি আমি অট্টালিকা মন্দিৰ তাজমহল কি তাজমহলকে 100 গুণ ওখ ধুনীয়া হয়তো আমাৰ ক্ষমতা আছিল আচ্ছা এনেই মন্দিৰকেইটা মানে বোলে আপোনালোকে এই পুঞ্জিটো ক'ত পাব হিচাপে মই কথা দিছোঁ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মোৰ যিটো বিধায়ক মই দৰমহা পাওঁ তাৰ পৰা মই এবছৰৰ টকা সম্পূৰ্ণ এই মন্দিৰৰ কাৰণে আপোনাৰ আধা দৰমহা বাদ দিও গোটেই দৰমহা দি দিলেও এটা সূতা বাহিৰে বেলেগ নহয় বাকীখিনি ক'ৰ পৰা উঠিব আমাৰ পক্ষত পৰা এই ঘেণ্টাও নিদিওঁ একে গৈছে নাক ভাঙি দিম মুখো ভাঙি দিম চেভ ক'ত আছিলোঁ ক'ৰ পালোহি পাগলাবোৰটোৰ কাৰণে এই আমাৰ মামাই যে বুলডোজাৰ বাবাৰ কথা শুনিছে অসমৰ জিলাখনৰ নাম যে কৰিমগঞ্জৰ পৰা শ্ৰীভূমি কৰিছে এই বুলডোজাৰ বাবাৰ দেখোন ৰাজ্যতে মেইন ডিষ্ট্ৰিক্টখনৰ নামেই দেখোন আহমেদাবাদত পৰিছে ষ্টাৰ্টিংটো তাৰ পৰাহে কৰিব লাগিছিল আৰু এটা কথা মামালে প্ৰশ্ন কৰিছোঁ যে এই মিয়া নামটো যে থকাৰ কাৰণে সলাই দিলে আপুনি বাৰু সেই ষ্টেটখনৰ মানে ডিষ্ট্ৰিক্টখনৰ পৰা গোটেইখিনি মিয়া বহিষ্কাৰ কৰিব পাৰিব আপুনি শুনক এনেকৈ কথা মোৰ লগত নহয় আপুনি যিবোৰ কৈছে আৰু হেৰি নকৰিব মানে এতিয়া নামবোৰ সলনি কৰি মানে আপুনি কি চাবিত কৰিব বিচাৰিছে আপুনি নাম সলনি কৰি হিন্দু ধৰ্মৰ গুৰু হোৱাতকৈ এজন অসমখনৰ মুখ্যমন্ত্ৰী হোৱাৰ চেষ্টা কৰক বুজিছেনে কাৰণ আজি আপুনি মুখ্যমন্ত্ৰী আছে কালি 10 বছৰ বা 20 বছৰ পিছত যদি এজন মুছলমান মুখ্যমন্ত্ৰী আহিলে তেখেতে যদি আহি পিনে গোটেই অসমৰ ৰাজ্য ডিষ্ট্ৰিক্টবিলাকৰ যদি নাম পাইকৈ সলনি কৰি দিয়ে তেতিয়া আপুনি কি বুলি প্ৰশ্ন কৰিব তেতিয়া মানুহটো সেইটোও ক'ব ন যদি হিমন্ত বিশ্ব শৰ্মাই নাম সলনি কৰিছে মই কিয় নাম সলনি কৰিম কি বুলি আৰ্গুমেণ্ট কৰিব তেতিয়া এটা নিজৰ ষ্টেণ্ড ৰাখক বুজিছেনে আপুনি যদি কেলা মুখ্যমন্ত্ৰী হয় চৰক চাপ গুণ্ডা নহয়তো এনেকৈ আহি পিনে নাম সলনি কৰি কিবা এটা ধৰ্মৰ নামত নাম সলনি কৰি ভালহে তেতিয়াহ'লে গোটেই অসমৰ পৰা যিমান মুছলমান আছে চবকে উলিয়াই বাহিৰত খেদি দিয়ক পাৰিব জানো সেইটো সম্ভৱ নহয় শেষত মানে এটাই কথা কওঁ মানুহৰ নামটো সলনি কৰি দিলে তাৰ চৰিত্ৰ কেতিয়াও সলনি নহয় এই চুৰেই থাকিব বা আপোনাৰ নামটো সলাই দিলে আপুনি যোনজন তাৰ আপোনাৰ ব্যক্তিত্ব সেইটোতো কেতিয়াও সলনি নহয় আপুনি আপোনাৰ খান ফকৰুদ্দিন আলি আহমেদ কৰি দিলে আপোনাৰ ব্যক্তিত্ব যি সেইটোৱে থাকিব পাৰিলে সেই জেগাখনৰ উন্নয়নৰ কাৰণে কিবা এটা কাম কৰক তাত ডাঙৰ এখন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট খুলিব চেষ্টা কৰক ইণ্টাৰনেশ্যনেল চৰকাৰী স্কুল খুলিব চেষ্টা কৰক য'ত প্ৰত্যেকটো বস্তু ফ্ৰী প্ৰত্যেকটো বস্তু ফেচিলিটি ফ্ৰী থাকে বা হস্পিটেলখন খুলিব চেষ্টা কৰক য'ত চব বস্তু ফ্ৰী এয়া কেনেকৈ নাম সলাইছে হিন্দু